Hello everyone, good morning. আজি নেক্সট ডে হয়। মই কিচেনত আহি পেলাই আপোনালোকক দেখালোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া যাওঁ 5 মিনিট দি। এতিয়া ৰাতিপুৱা 7টাই বাজিলে আৰু উঠা যিহেতু দেৰি হ'ল, যোৱাকালি শুওঁতেও অলপ দেৰি হ'ল। সেইবিলাক কাপোৰ পৰি আছে, মেচিনত দিব লাগিব। আনফালে আমাৰ পাহিও উঠি গ'ল। এজনী পাহি দুষ্ট ছোৱালী। পাহি যোৱাকালি সোনকালে হৈ গৈছিলে, 4টা বজাতে সন্ধিয়া সময়ত যি শুলে আৰু নুঠিলে। একেবাৰে ৰাতি 3টামান বজাত গাখীৰ খাবলৈ উঠিলে। পাহি আমাৰ এইজনী দেখিছে, ৰাতিপুৱা আপোনালোকক গুড মৰ্ণিং কৈ দিছে। আৰু কাপোৰবিলাক যোৱাকালি বহুতখিনি কাপোৰ ধুই পেলালোঁ আৰু অলপ চলপ আজি ধুবলৈ বাকী আছে। সেইবিলাকো আৰু এতিয়া ধুমগৈ। আজি কিন্তু ৰ'দ চ'দ নাই, মই আপোনালোকক দেখাইছোঁ ৰ'ব। চাওকচোন, ৰ'দ চ'দ নাই। গাঁৱত থাকিলে আকৌ 6টা বজাতে ৰ'দ ওলাই যায়, ইয়াত আকৌ ৰ'দেই দেখা পোৱা নাযায়। এই পচন্দটো মোৰ চাওকচোন, এই ফুল কেইজোপা একদম অৱস্থা বেয়া। মই ভালকৈ এজোপা ৰুব লাগিব, এইজোপাও ভালকৈ পানী চানী দিব লাগিব। এইখিনি এনেকুৱাই হৈ আছে, ৰ'দ চ'দ নাই। সেই তাতে কাপোৰখিনি মিলোগৈ। অলপ অলপ ৰ'দ ওলাইছে বাৰু, তেনেকুৱাকৈ ৰ'দ নাই। গাঁৱত যেনেকুৱাকৈ ৰ'দ ওলাই থাকে তেনেকুৱা ৰ'দ নাই। কাপোৰবিলাক প্ৰথমতে মই মেলি লওঁগৈ। এয়া চাওক, আৰু 1 বাল্টিং কাপোৰ। এয়া এই বাল্টিং, ইয়াত জুৰিব কি নজুৰে। এই বাল্টিঙো মেলি লওঁ ইয়াতে। অ'কে বাৰু ফ্ৰেণ্ডছ, যোৱাকালি অলপ ভাত ৰৈ গৈছিলে, সেইবিলাকে এতিয়া আৰু ফ্ৰাইড ৰাইচ টাইপৰ বনাই দিওঁ, কাৰণ বহুত দেৰি হৈ গৈছে। ভেকচিনো দিয়াবগৈ আছে পাহিক যিহেতু আজি। এতিয়া 9টা বাজিবলৈ হ'ল। ফটাফট ভাতকেইটা ফ্ৰাইড ৰাইচ বনাই দিওঁ। অলপ মই মটৰ গুচাই আছোঁ। মটৰ আৰু গাজৰ দি পেলাই ফ্ৰাইড ৰাইচটো বনাই দিওঁ। আনফালে পাহিকো খুৱাই ল'লোঁ বিস্কিট আৰু গাখীৰ খোৱালোঁ তাইক। ৰাতিপুৱা মই বিস্কিটে দি দিওঁ, মেৰিগ'ল্ড বিস্কুট। ডক্টৰে মেৰিগ'ল্ডৰ বাহিৰে বেলেগ দিবলৈ মানা কৰিছে। আনফালে আজি চাহ খাবলৈ 2টা গাখীৰ আছে। এইকেইটা চাওক, 2টা গাখীৰ চাহ খাবলৈ বুলি আছে। কিন্তু এইটোতো দেখিছোঁ অলপ দৈমূৰীয়া হৈ গৈছে। চাওঁ চাহৰ কাৰণে ঠিক হয় কি নহয়। আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এওঁ খাই আছে, গামলাত খাইছে। মোৰ এইপিনেদি আছে। এয়াই আৰু খাই লওঁ প্ৰথমতে। এতিয়া এইফালেদি এজন বেপাৰী গৈছিল। এইয়া বিস্কিট এনেকুৱা এটা ডিব্বাত
বেপাৰীজন মানে অকল বিস্কিটে আনিছিল। মই দৌৰি দৌৰি গ'লোঁ, তাৰ পৰা এনেকুৱা এটা ডিব্বা ল'লোগৈ। চাওকচোন দেখাত কেনেকুৱা ধুনীয়া লাগিছে, খাবলৈও মানে সোৱাদ হ'ব যেন লাগিছে বাৰু। এনেকুৱা পেকেট। এতিয়াতো 10টা বাজিলে, 11টা বজাত ওলাই যাব লাগিব পাহিক লৈ পেলাই। ঠিক আছে, এনেকুৱা বিস্কুট এখন খাই লওঁ। অ'কে ফ্ৰেণ্ডছ, ফাইনেলি আমি ভেকচিন দিয়াবলৈ পাহিক লৈ গৈ আছোঁ। এয়া পাহিক লৈ গৈ আছোঁ ভেকচিন দিয়াবলৈ। বেচাৰি তাই গমেই পোৱা নাই। এতিয়া গৈ থাকোঁ বাৰু, ভেকচিনটো দিয়াই লওঁ। ডক্টৰজনে আন বেবীবিলাক চাই আছে, সেইবাবে অলপ বাহিৰৰ পিনে ওলাই আহিলোঁ। ৰ'দটো আছে যিহেতু। এই চাওকচোন ফুলবিলাক ইমান ধুনীয়াকৈ মানে ফুলি আছে, দেখাত কেনেকুৱা ভাল লাগিছে, ইমান ভাল লাগিছে নহয়। অ'কে বাৰু ফ্ৰেণ্ডছ, মই পাহিক ভেকচিন দিয়া আহি পালোহি। আনফালে ভাত বনি আছে, সেই ধোঁৱা দেখিছে আপোনালোকে। ৰাইচ কুকাৰত পাতি দিছোঁ ভাত, আনফালে মই চব্জিও পাতি দিছোঁ। আহি পালোঁ, তাতে পূৰা ভিৰ আছিল। গৈ পালোঁ মই 11:30, 12:30 তাৰ পৰা ওলাইছোঁ। ডক্টৰজনৰ লগতো বেবী বহুত ভিৰ আছিল আৰু বেবীও চাই আছিলে। যিহেতু আৰোগ্য ভৱনত সৰু সৰু বেবীবিলাক এজনে ডক্টৰ আছে, সেইজন ডক্টৰে চায়। সেইবিলাকো ৰানিং ডিউটি মাৰি আছিলে। আৰু সৰু সৰু বেবীও আহিছিলে বাৰু ভেকচিনেশ্যনৰ কাৰণে, কিছুমান জ্বৰ সেইবিলাক দেখাবলৈ, সেইবিলাকৰ কাৰণেও আছিলে। আৰু মোৰ ভেকচিন দিবৰ কাৰণে ভেকচিনটো নাছিলে তাত, ফাৰ্মাচীৰ পৰা আকৌ আনিবলৈ গ'ল। ফাৰ্মাচী তাতে আছে, আৰোগ্য ভৱনতে আছে, তাৰ পৰাই আনিছে। এজনক কৈ দিলে আনিবলৈ, তাৰ পৰা আনিলে। তেনেকৈ মানে অকণমান দেৰি লাগিলে আৰু। এতিয়া আহি পাই এতিয়া 1টা বাজি গ'ল। এতিয়া ভাতটো ৰান্ধি লৈছোঁ। ভাত পানী খাই পেলাই আকৌ আপোনালোকৰ লগত লগ পাম। পাহিকো ভাত বনাই দিছোঁ। পাহিক মানে খিচিৰি টাইপৰ কিবা এটা বনাই দিওঁ মই সদায়। নেখায় আৰু 2-3 চামুচ তেনেকৈ খায়। সৰু পোৱালি হয় যিহেতু, পেটটোতো ইমান ডাঙৰ নহয়। সেয়াই আৰু বনাই আছোঁ, মোৰ নিজৰ কাৰণেও, আমাৰ নিজৰ কাৰণেও বনাইছোঁ, পাহিৰ কাৰণেও বনাইছোঁ। বনাই লওঁ তেনেহ'লে। অ'কে ফ্ৰেণ্ডছ, ভাত পানী খোৱা হ'ল। খাই বৈ মেলি পাহিকো এতিয়া শুৱালোঁ। পাহি যেনিবা এতিয়ালৈকে একো আমনি কৰা নাই বাৰু, একো ডিষ্টাৰ্বো দিয়া নাই। তাই ভালকৈ খেলিছে। খেলাৰ পিছত ভাগৰি যোৱাৰ পাছত এতিয়া শুই গ'ল। এতিয়া পাহিক শুৱাই দিলোঁ আৰু ময়ো খাই বৈ আজৰি হোৱাৰ পাছত কাপোৰ বহুতখিনি আছে, আপোনালোকে যিহেতু দেখিছে। সেইবিলাক কাপোৰ এতিয়া জাপি লওঁ। জাপি যোৱাৰ পাছত অকণমান চফা তফা কৰিব লাগিব। ৰুমবিলাক যিহেতু খেলি মেলি হৈ আছে, চফা কৰিবলৈ পৰা নাই যিহেতু। আজিও ওলাই গ'লোঁ, তাতে থাকিলোঁগৈ। আকৌ আহি পেলাই খানা চানা বনালোঁ। সেয়াই আৰু বাকী কামবিলাক কৰি লওঁ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। কাইলৈ আকৌ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ লগত লগ পাম। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বাই বাই।